আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। আখিৰাতত ইমান, পৰকালত বিশ্বাস। প্ৰশ্ন: আখিৰাত মানে কি? ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে? উত্তৰ: আখিৰ শব্দৰ পৰা আখিৰাতৰ উৎপত্তি। ইয়াৰ অভিধানগত অৰ্থ হ'ল শেষ, অন্তিম, চূড়ান্ত আৰু ইয়াৰ পাৰিভাষিক অৰ্থ হ'ল পৰকাল, মৃত্যুৰ পিছৰ জীৱন। ইমানে মুফাssলত ইয়াউমিল আখিৰৰ ওপৰত ইমান বা বিশ্বাস স্থাপন কৰাৰ কথা কোৱা হৈছে। ইয়াউমৰ অৰ্থ দিন বা দিৱস আৰু আখিৰৰ অৰ্থ শেষ, অন্তিম বা চূড়ান্ত। এতেকে ইয়াউমিল আখিৰৰ পৰিভাষাগত অৰ্থ হ'ল শেষ দিৱস বা চূড়ান্ত মীমাংসাৰ দিন। এই আখিৰাতৰ বিশ্বাসৰ দ্বাৰা মানুহক প্ৰত্যক্ষ তথা পোনপটীয়াভাৱে সকীয়াই দিয়া হৈছে যে মানুহৰ বাবে এই পৃথিৱীৰ জীৱনেই তাৰ বিৱৰ্তনৰ শেষ অধ্যায় নহয়, বৰং আল্লাহৰ নিৰ্ধাৰিত প্ৰাকৃতিক নিয়ম অনুসৰি এই পৃথিৱীৰ পৰা বাধ্যতামূলকভাৱে তাৰ বিদায় গ্ৰহণৰ পাছত সি এক স্থায়ী আৰু চূড়ান্ত পৰ্যায়ত নিজৰ অৱস্থিতি দেখিবলৈ পাব, য'ত সি পাৰ্থিৱ কৃতকৰ্ম তথা আচৰণৰ প্ৰতিফল পূৰাপূৰিভাৱে ভোগ কৰিব লাগিব। সৎকৰ্ম আৰু সদাচৰণৰ প্ৰতিফল হ'ব ভাল আৰু স্থায়ী শান্তি তথা সুখদায়ক, আৰু অসৎ কৰ্ম আৰু দুৰাচৰণৰ প্ৰতিফল হ'ব বেয়া আৰু স্থায়ী যন্ত্ৰণা তথা দুখদায়ক। আখিৰাতত যাৰ বিশ্বাস নাই তাৰ যুক্তি দুৰ্বল। প্ৰশ্ন: কিছুমানে ভাবে মৃত্যুতেই জীৱনৰ শেষ বা সমাপ্তি, ইয়াৰ পিছত আৰু একো নাই। ইয়াৰ পিছত কিবা থকা বুলি কোনেও দেখা নাই। আখিৰাত বা পৰকালীন জীৱন, দোজখ, বেহেস্তৰ দুখ সুখ, পাৰ্থিৱ কৃতকৰ্মৰ হিচাপ নিকাচ আদি সস্তীয়া কল্পনাবোৰৰ কোনো ভিত্তি নাই বুলি মন্তব্য কৰে। এই অবিশ্বাসী মানুহবিলাকৰ মাজত কিছুমান বৰ ভাল আৰু মানৱ দৰ্দীও আছে। ইছলামৰ দৃষ্টিত সিহঁত কি? উত্তৰ: আখিৰাত বা পৰকাল ইছলামৰ এটা মৌলিক বিশ্বাস। ইয়াক অস্বীকাৰকাৰীসকল ইছলামৰ দৃষ্টিত কাফিৰ। তৰ্কৰ খাতিৰত পৰকাল অবিশ্বাসীসকলৰ কথা যদি মানিও লোৱা হয়, অৰ্থাৎ মৃত্যুৰ পিছত যদি একোৱেই নহয়, তেনেহ'লে সিহঁতো বাচিল আৰু বিশ্বাসী সকলো বাচিব, কিয়নো কাৰো একো নহ'ব। কিন্তু পৰকালৰ অস্তিত্ব যদি সঁচা হয়, তেন্তে বিশ্বাসীসকল বাচিব, কিন্তু অবিশ্বাসীসকল বাচিব নোৱাৰিব, বৰং সিহঁত ভয়ানক পৰিণতিৰ সন্মুখীন হ'ব লাগিব। প্ৰকৃততে পৰকালীন জীৱন, দোজখ, বেহেস্ত বা তাত হ'ব লগা পাৰ্থিৱ কৃতকৰ্মৰ হিচাপ নিকাচৰ কথাবোৰ ভিত্তিহীন বা সস্তীয়া কল্পনা নহয়, বৰং মানৱ জাতিৰ অতি বিশ্বস্ত আৰু সত্যবাদী হিচাপে পৰিচিত নবী ৰচুলসকলে সূচীৰ মাধ্যমত প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত এই পৰকালীন জীৱনৰ সত্যতা তথা অস্তিত্বৰ সম্ভেদ দিছে। সেয়ে ওহীৰ মাধ্যমত নবী ৰচুলসকলে পোৱা অদৃষ্ট তথা পৰকালীন জীৱনৰ সত্যতা সম্পৰ্কীয় তেওঁলোকৰ প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতা ভিত্তিক ঘোষণাক বিশ্বাস কৰাটো সাধাৰণ মানুহৰ বাবে জৰুৰী। ইয়াক অস্বীকাৰ কৰাটো হ'ব যুক্তি-জ্ঞান বিৰোধী চৰম মূৰ্খামি তথা আত্মঘাতী আচৰণ। আখিৰাতৰ সৈতে কিয়ামত আৰু বাচি বাদল মৌতৰ সম্পৰ্ক কি? প্ৰশ্ন:
আখিৰাত কিয়ামত আৰু বাচি বাদাল মৌতৰ সম্পৰ্ক কি আৰু এইবোৰৰ তাৎপৰ্য কি? উত্তৰ: আখিৰাত মানে শেষ বিচাৰ দিৱস বা চূড়ান্ত মীমাংসাৰ দিন। কিয়ামতৰ পিছতহে এই বিচাৰ বা মীমাংসাৰ দিনটো আহিব। কিয়ামতৰ অৰ্থ হ'ল ধ্বংস বা মহাপ্ৰলয়ৰ পাছত পুনৰ প্ৰতিষ্ঠিত হোৱা। এদিন এই জগত সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব আৰু পাছত ইয়াক পুনৰ গঠন কৰা হ'ব বুলি আল্লাহ তাআলাই পবিত্ৰ কোৰাণত কৈছে। বাচ মানে উঠা আৰু বাদল মৌত মানে মৃত্যুৰ বাদে বা পিছত। প্ৰত্যেক মানুহৰ মৃত্যুৰ পিছত কিয়ামতৰ দিনা আখিৰাতত আল্লাহৰ হুকুমত পুনৰুত্থান ঘটিব বুলি পবিত্ৰ কোৰাণত স্পষ্টভাৱে কোৱা হৈছে। এতেকে আখিৰাত কিয়ামত আৰু বাচি বাদাল মৌত বা পৰকাল মহাপ্ৰলয় আৰু পুনৰুত্থানৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। ইয়াৰে এটা আনটোৰ পৰিপূৰক। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এজন ঈমানৱালাই আনজন ঈমানৱালাক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।